নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বজ্ৰকণ্ঠ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিৰ যোগেদি ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ যুগ নামৰ পাঠটিৰ প্ৰশ্নোত্তৰ শিতানৰ প্ৰথম খণ্ডটি লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবা। লগতে পৰৱৰ্তী প্ৰশ্নোত্তৰ শিতানৰ নটিফিকেশ্যন পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটি হৈছে এক্সিছ পাৱাৰ বা অক্ষীয় শক্তিৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটি হ'ব জাপান। 2 নম্বৰ প্ৰশ্ন এলাইড পাৱাৰ বা মিত্ৰ শক্তিৰ এখন ৰাষ্ট্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটি হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। 3 নম্বৰ শীতল যুদ্ধক কোনে দীঘল যুদ্ধ বুলি কৈছিল? উত্তৰ ৰাষ্ট্ৰপতি ট্ৰুমেনে। 4 নম্বৰ প্ৰশ্ন কোন চনত দক্ষিণ পূব এছিয়া চুক্তি সংগঠন প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1955 চনত। 5 নম্বৰ কোন চনত চেণ্টো প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1955 চনত। 6 নম্বৰ প্ৰশ্ন বাগদাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1955 চনত। 8 নম্বৰ প্ৰশ্নটি হৈছে শীতল যুদ্ধ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? উত্তৰ 1945 চনৰ পৰা। 9 নম্বৰ প্ৰশ্নটি হৈছে শীতল যুদ্ধ কি? উত্তৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সশস্ত্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্বন্ধ ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস শত্ৰুভাৱাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলায় তাকে শীতল যুদ্ধ বোলে। 10 নম্বৰ প্ৰশ্ন আমেৰিকাৰ সামৰিক মিত্ৰজোঁটৰ নাম লিখা। উত্তৰ উত্তৰ আটলান্টিক চুক্তি সংগঠন বা নাটো। 11 নম্বৰ প্ৰশ্ন নাটোৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, উত্তৰ আটলান্টিক চুক্তি সংগঠন। 12 নম্বৰ প্ৰশ্ন কোন চনত উত্তৰ আটলান্টিক চুক্তি সংগঠন স্বাক্ষৰিত হৈছিল? উত্তৰ 1955 চনৰ 4 এপ্ৰিল তাৰিখে। 13 নম্বৰ প্ৰশ্ন ছোভিয়েট ইউনিয়নৰ এটা সামৰিক মিত্ৰজোঁটৰ নাম লিখা। উত্তৰ ৱাৰছো চুক্তি, ৱাৰছো পেক্ট। 14 নম্বৰ প্ৰশ্ন ৱাৰছো চুক্তিৰ কেতিয়া জন্ম হৈছিল? উত্তৰ 1955 চনত। 15 নম্বৰ প্ৰশ্ন NAMৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব নন এলাইন মুভমেণ্ট, তাৰমানে গোষ্ঠী নিৰপেক্ষ আন্দোলন। 16 নম্বৰ প্ৰশ্ন গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ 1961 চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল। প্ৰশ্ন নম্বৰ 17 শীতল যুদ্ধ শীৰ্ষক গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ উত্তৰটি হৈছে লিটমেনে। 18 নম্বৰ প্ৰশ্ন বাৰ্লিন দেৱাল কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1961 চনত। প্ৰশ্ন 19 খালী ঠাই পূৰ কৰা। দ্বিতীয় যুদ্ধৰ সমাপ্তি ঘটিছিল ডেছৰ আৰম্ভণিত। উত্তৰ শীতল যুদ্ধ, অৰ্থাৎ দ্বিতীয় যুদ্ধৰ সমাপ্তি ঘটিছিল শীতল যুদ্ধৰ আৰম্ভণিত। 20 নম্বৰ প্ৰশ্ন বাক্যটো শুদ্ধ কৰা। মাৰ্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল। উত্তৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ পুঁজিবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল। 21 কংগোই কেতিয়া স্বাধীনতা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1961 চনত। 22 নম্বৰ প্ৰশ্ন ৱাৰছো চুক্তি কি? উত্তৰ ৱাৰছো চুক্তি হ'ল ছোভিয়েট ইউনিয়নৰ এটা সামৰিক মিত্ৰজোঁট।
1955 চনত এই সামৰিক মিত্ৰজোঁট গঠন হৈছিল ইয়াৰ উদ্দেশ্য আছিল আমেৰিকাক প্ৰতিহত কৰা প্ৰশ্ন নম্বৰ 23 ৰোধকৰণ মানে কি উত্তৰ ৰোধকৰণ মানে প্ৰতিপক্ষক বাধা দিয়া 14 নম্বৰ প্ৰশ্ন 24 নম্বৰ প্ৰশ্ন কিউবা সংকট কেতিয়া সংঘটিত হৈছিল উত্তৰ 1962 চনত প্ৰশ্ন 25 জেনেভা চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল উত্তৰ 1955 চনত 26 LDCৰ সম্পূৰ্ণ অৰ্থ লিখা উত্তৰ লিষ্ট ডেভেলপ কান্ট্ৰিজ LDCৰ সম্পূৰ্ণ অৰ্থ হৈছে লিষ্ট ডেভেলপ কান্ট্ৰিজ 27 LOCৰ সম্পূৰ্ণ অৰ্থ কি উত্তৰ লাইন অফ কন্ট্ৰোল 28 নম্বৰ প্ৰশ্ন LACৰ সম্পূৰ্ণ অৰ্থ কি উত্তৰ লাইন অফ একচুৱেল কন্ট্ৰোল LACৰ সম্পূৰ্ণ অৰ্থ হৈছে লাইন অফ একচুৱেল কন্ট্ৰোল 29 নম্বৰ প্ৰশ্ন NIEOৰ সম্পূৰ্ণ অৰ্থ লিখা NIEOৰ সম্পূৰ্ণ অৰ্থ হৈছে নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ অৰ্থাৎ নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা